যোৱা 27 জুনত সাতাবাৰীত সংঘটিত হৈছিল ডকাইতি কাণ্ড ডকাইতৰ দলে লৈ গৈছিল 25,81,000 টকা 40 ATM সেই ATMৰ মনিটৰ আজি উদ্ধাৰ হয় দেওচৰৰ খৰখৰী নদীত জামবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছনিৰ নেতৃত্বত SDRF বাহিনীৰ সহযোগত উদ্ধাৰ হয় ATMটোৰ মনিটৰ উল্লেখযোগ্য যে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছদিনাই কামৰূপ জিলাৰ আৰক্ষীয়ে ছয়গাঁৱৰ চাম্পোপাৰাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ATM মেচিনটো লগতে এই ডকাইতি কাণ্ডৰ সৈতে জড়িত 9জন ডকাইতক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ডকাইতৰ দলটোৰ স্বীকাৰোক্তিত আজি এইদৰে বিগত এমাহ পিছত ATMটোৰ মনিটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় 27 জুন 2020 তাৰিখে সাতাবাৰীৰ পৰা ATM এটা ডকাইতি কৰিছিলে ডকাইতৰ দলটোৰ পৰা আমি টোটেল 9জন ইটালৈ আমি এৰেষ্ট কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু তেওঁলোকে দেখুৱাই দিয়া মতে যিটো ATMৰ যিটো মেচিন আছিলে মনিটৰটো তেওঁলোকে দেখুৱাই দিছে যে দেওচৰ নদীত পেলাই দিছে বুলি সেই মনিটৰটো আজি তেওঁলোকে দেখুৱাই দিয়া মতে আমি নদীৰ পৰা পোকো SDRF ফায়াৰ ব্ৰিগেডৰ সহায়ত উদ্ধাৰ কৰিব পাৰিছোঁ এজ পাৰ কমপ্লেইনেণ্ট টোটেল 25,81,000 আছিলে আৰু আমি মোটামুটি আমাৰ 5 লাখ কেছ আৰু প্লাছ তেওঁলোকে কিছুমানে একাউণ্টতো ট্ৰান্সফাৰ কৰিছে আৰু কিছুমানে প্ৰপাৰ্টি কিনিছে মটৰচাইকেল গাড়ী তেনেকুৱা মোবাইল সেইবোৰ আমি চব ফিজাৰ কৰিছোঁ আৰু পাব লগা আছে এতিয়া বৰ্তমান তেওঁলোকে জনোৱা মতে 3জন এতিয়াও পলাতক হৈ আছে নিউজ ডেস্ক ৰিপৰ্ট News31 অসম